चिरां जिल्लानि सिङाव थानाय बेंटल हालामाव कोविड-19 खौ लानानै बेंटल बाजारखौ 6 बाजियाव दखान बन्द खालायनो नागिरनायाव मास्क आरो गारि नाम्बार चेक खालायनायाव बेंटलनि आइसि हैदर आलीखौ रायजो राजाफोरा बिदियो। गाड़ीर কথাটো কৈছে গাড়ী লক নাই সেইকাৰণে আমি তালা মাৰি থৈ দিছো কোনোবাই যদি লৈ যায় গাড়ী আমি দি দিম আমার তো কোনো অসুবিধা নাই না আমি 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 লাইভ আহি আছো আপনার তাত লাইভ আহি আছো বেলেগ কারণ নাই বেলেগ কোনো কারণে নাই গাড়ী স্পিডত চলায় গাড়ীৰ কাগজ পত্ৰ বিলাক চাইছো আৰু মাস্ক চাইছো বেলেগ একো নাই আৰু আমি এটা কথা শুনিছে মানে আপুনি মানে গাড়ীটো ঠালা লগাই না গাড়ী শুনক গাড়ীটো আপোনালোকে সকলোৱে জানে যে এতিয়া গোটেই দেশখন এতিয়া কোভিড-19ত প্ৰকোপত ভুগি আছে তো আসাম গভৰ্ণমেণ্টৰ কিছুমান নিৰ্দেশ আহিছে যে আমি এৱেৰ কৰিব লাগে ৰাইজক সকলোৱে মাস্ক পিন্ধিব লাগে কোভিড প্ৰটোকল মানি চলিব লাগে গতিকে এইটো কাম আমি সকলো থানা লেভেলত কৰি আছো আপোনাৰ বেংটল আইচিয়ে যোৱাকালি মাস্ক নিপিন্ধা মানুহক ফাইন কৰিছিলে আৰু নৰ্মেল গাড়ী চেকিং এইবিলাক ভেহিকল চেকিং কৰি আছিলে তো সেইটো কৰা সময়ত ঘটনা এটা ঘটিল এজন লৰাৰ বাইক চেক কৰিলে তেওঁৰ কাগজ পত্ৰ ঠিকে পালে তো তেওঁক এৰি দিলে তেওঁ গুচি যোৱাৰ পিছত তেওঁ নিজৰ কাম কৰি থাকোঁতে অলপ দেৰি পিছত সেই ল'ৰাজনে আকৌ আহিলে আকৌ আহি পেলাই তেওঁ কিছুমান লগত মানুহ লৈ আহি আইচি লগত তৰ্কাতৰ্কি কৰিলে যে এইবোৰ কিহৰ চেকিং কি এইবিলাক আৰু তাৰপিছত আইচিক মেন হেণ্ডেল কৰিলে তেওঁলোকে যিটো ভিডিঅ' কোনোবা এজনে ভিডিঅ'গ্ৰাফি কৰি পেলাই সোশ্যাল মিডিয়া প্লেটফৰ্মত হেতু উলিয়াই দিছে এইখিনি কথা আপোনালোকে দেখিছে তো এতিয়া মই ক'ব বিচাৰো যে আইচি জনে তো লিগেল কাম কৰি আছিল তেওঁ মানুহক মাস্ক পিন্ধিবলৈ এৱেৰ কৰি আছিল আৰু নৰ্মেল ভেহিকল চেকিং কৰি আছিল পাছত আমি ইনভেষ্টিগেশ্যনত এতিয়ালৈকে এনকুৱাৰীত গম পাইছো যে যিজন লৰাই এই কামটো কৰিলে তেওঁ মানুহ লৈ আহিলে তেখেতে গৈ পেলাই কোনোবা এটা ক্লাব আছে তাতে আৰু কেইজনমান মানুহ আছিল লৰা তেওঁলোকে মদ পানী খাই আছিল তেওঁলোকক তাতে এটা ৰিউমাৰ মানে তেওঁ বিয়পাই দিলে যে তেওঁৰ কাগজ আইচিয়ে ফালি দিছে আৰু আইচিয়ে মদ খাই আছে এইটো কথাত মই ক'ব বিচাৰো যে আইচি বেংটল এজন মুছলিম সম্প্ৰদায়ৰ মানুহ আৰু এতিয়া ৰমজান মাহ চলি আছে এই ৰমজান মাহত মুছলিম সম্প্ৰদায়ৰ মানুহ মদ খোৱাটো প্ৰশ্ন নুঠে আৰু মোৰ নলেজৰ মতে আইচিয়ে মদ নাখায় গতিকে সম্পূৰ্ণ মিছা এটা ৰিউমাৰ বিয়পাই পেলাই তেওঁলোকে এটা ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যন ক্ৰিয়েট কৰিবলৈ তাত চেষ্টা কৰিলে তাৰ ওপৰত এতিয়া আমি মানুহকিজনক যিহেতু সোশ্যাল মিডিয়াত এটো সবতে সোশ্যাল মিডিয়াত মানে ওলাইছে গতিকে সেই তাৰ পৰা আমাৰ এটা সহায় হৈছে যে আমি যিকেইজন ইনভলভ আছিল তেখেতসকলক আইডেণ্টিফাই কৰিছোঁ আৰু পুলিচক মেন হেণ্ডেল কৰাৰ কাৰণে লফুল ডিউটিৰ তেওঁক অবষ্ট্ৰাক্ট কৰাৰ কাৰণে এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু তাৰ ফলস্বৰূপে কিছুমান মানুহক আমি হুদপুছ কৰিবলৈ থানালৈ অনা হৈছিল ইভেন যিজন মেইন একিউজ তেওঁৰ গাৰ্জেনক অনা হৈছিল তেওঁ গাৰ্জেনক হুদপুছ কৰি পেলাই কিয়নো তেওঁ গাৰ্জেন তাতে বোলে তেওঁ আই উইটনেছ আছিল কিন্তু তেখেতে ইণ্টাৰফেয়াৰ কৰা নাই নিজৰ ল'ৰাক এনেকুৱা কাম কৰাৰ পৰা তো তেওঁৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰা হৈছে তেখেতক নটিচ দিয়া হৈছে যে তেওঁ মেইন একিউজক হাজিৰ কৰিব লাগে থানাত আৰু তেখেতক থানাৰ পৰা এতিয়া যাবলৈ দিয়া হৈছে গতিকে এইটো ক্ষেত্ৰত আমি লিগেল একশ্যন ল'ম যিসকলে আইনটো ভংগ কৰিছে আৰু আপোনালোকৰ জৰিয়তে মই চিৰাঙৰ সকলো ৰাইজক ৰেছপেক্টেবল চিটিজেনছ সকলোকে মই আহ্বান জনাব বিচাৰিছোঁ যে এতিয়া কোভিড-19 দেশত গোটেই ভাৰতবৰ্ষত অসমতো এভৰিডে বাঢ়ি আছে আৰু আজি হয়তো আপোনালোকে গম পাইছে না নাই আমাৰ চিৰাং ডিষ্ট্ৰিক্টত কোভিড হৈ পেলাই এজন মানুহৰ মৃত্যু হৈছে বাসুগাঁৱৰ এজন মানুহ বৃদ্ধ মানুহ তেখেতৰ মৃত্যু হৈছে গতিকে আমি সকলোৱে এই কোভিডৰ পৰা বাচিবৰ কাৰণে আমাৰ পৰিয়ালবৰ্গক বচাই ৰাখিবৰ কাৰণে যিসকলে কাম কৰিবলৈ ওলাই আহে ল'ৰা ছোৱালী স্কুল কলেজ পঢ়িবলৈ যায় তেওঁলোকক সকলোৱে শিক্ষা দিব লাগে যাতে কোভিড প্ৰটোকল মেইনটেইন কৰিব লাগে আৰু সকলোৱে মাস্কৰ পৰিধান কৰিব লাগে যাতে আমি এই বেমাৰৰ পৰা বাচি থাকোঁ গতিকে এইটো ইনসিডেন্টত মোৰ ক'ব লগা ইমানে আছে থ্যাংক ইউ
for the law and to keep the law and order. The teams is where the civil police are, and along with the civil police, my teams are doing duty. And sometimes it happens between the crowd like this. So now the situation is normal, and I request the audience, the public, to cooperate with the security force in order to keep law and order smoothly. So it's your duties, or like it's a normal duties, or I mean that I mean that you have to say like it's your duties, or like just a normal thing for this Yeah, situation. we are here to help the public, Yes. like, to give awareness of the about regarding the present pandemic. So in order to give more awareness, we request them to wear masks wherever they are going, and this is what my teams and along with the civil police we are doing. And I request the public to keep on cooperating with us. Okay, so Thank you. then your teams are helping out the peoples like in this area, the Bengtol area. This is really thankful to all of you, and the public must say you like public must appreciate you all. Then what's the thing this public and the like this armies and all this police which were getting over, what's the reason, can you say? Yeah, in order to keep things law and order smoothly, there should be strong coordination between the security people and the public. And sometimes, in order to smoothen the situation, misunderstanding sometimes it happens. But I do believe this should not be the issue for the coming future, and it's this we must work hand in hand to fight this pandemic. কৰি কিবা চলাম আমি মানে ইহঁতক মানে যোনে যোনে আজি কাজিয়া কৰি আছে মানে তাৰ ইহঁতক মানে আপুনি মানে এৰেষ্ট কৰিব কিবা ব্যৱস্থা ল'ব নেকি? ল'ম আমি এৰেষ্ট কৰাৰ ব্যৱস্থা ল'ব। চলাম আমি ঠিক আছে, এইটো মানে যি মানে পৰিস্থিতি চলি আছে এতিয়া এইটো সময়ত মানে আপুনি মানে স্পষ্টকৈ এই প্ৰথমৰ পৰা বুজাব পাব নেকি, মানে প্ৰথমৰ পৰা ক'ব পাব নেকি কি হৈছিলে? মইতো ক'লোৱে মই আপোনাৰ COVID-19 ঠিক আছে, বজাৰটো 6টাত বন্ধ কৰিব লাগে, ঠিক আছে, সেইকাৰণে মই 5:30 আহিলোঁ ঠিক আছে, দোকানটো বন্ধ কৰাৰ কাৰণে। আৰু মানুহে মাস্ক পিন্ধা নাই সেইকাৰণে কোৱাৰ কাৰণে আহিছোঁ। ঠিক আছে, আছে মানুহে মাস্কটো নিপিন্ধে যাহা তাহ কথা কয়। ঠিক আছে, এই কথা কোৱাৰ পিছত সেইবিলাকক বুজাইছোঁ, মই একো কোৱা নাই। তাৰপিছত যিবিলাক গাড়ী আছে খুব স্পীডত চলে, চলাৰ পিছত তেওঁলোকক গাড়ী ৰখাই চাইছোঁ কাগজ পত্ৰ নাই, সেইকাৰণে গাড়ীবিলাক থৈ দিছোঁ। ঠিক আছে, সেয়ে বেলেগ একো নাই। তাৰপিছত পাব্লিকে হৈ হাল্লা কৰি গাড়ী লাগে। ঠিক আছে। নोंथाङा गारिखौ गोरा सालायदोंमोन नामा? নাই এওঁৰ গাড়ী শুনক, এওঁৰ গাড়ীটো মই চেক কৰিছোঁ, এওঁৰ চব আছে, চব এৰি দিছোঁ, সোধক চব আছে। गारिया गासिबो अकेजोब सारा चेक खालामदों माने सार जिमाखिनि নাই साइज অসমীয়াত কওক, আপোনাৰ গাড়ীখন মই সিগনেল দিছোঁ, ৰাখিছে राखिছো তাৰপিছত কৈছোঁ কাগজ পত্ৰ আছে, আপুনি কৈছে আছে নে লৈ দেখাওক। চবে কাগজটো আছিলে? ओके আছে এওঁৰ আছে, এওঁৰ এৰি যিমানখিনি দিছোঁ। মানে পলিউশ্যন ইঞ্চুৰেঞ্চ তাৰপিছত আৰচি তাৰপিছত ড্ৰাইভিং লাইচেঞ্চ যিমানখিনি ছাৰে সুধিছিল তাৰপিছত মই ছাৰক দিছোঁ তাৰপিছত ইয়াৰ পৰা মানে পাব্লিক গেদাৰিং হোৱা মাত্ৰ গণ্ডগোল স্যার এনে কাগজ নাইকিয়া গাড়ী আছে গাড়ী আছে কাগজ নেকি? নাকি আছে। COVID-19 ঠিক আছে, প্ৰটকলৰ কাৰণে মানুহে মাস্ক নিপিন্ধে, সেইকাৰণে আমি আহিছোঁ। আহোঁতে আমাৰ লগত মানুহে তৰ্ক বিতৰ্ক কৰে, মাস্ক কিয় পিন্ধিব লাগে, সেইটো লৈ তৰ্ক বিতৰ্ক হ'ল। হওঁতে কিছুমান গাড়ী খুব জোৰত চলাই, গাড়ীৰ কাগজ পত্ৰ নাই, সেইকাৰণে গাড়ীবিলাক চোৱা হ'ল। তাৰপিছত ৰাইজে কৰি ধৰে। আৰু আপোনাৰ মানে কোনোবা পিটিছে নেকি এতিয়া? এনেকৈ ঠেলা আছে হৈছে। ঠেলাঠেলি হৈছে ন? পাব্লিকবিলাকৰ মানে কথা আছিলে কেইদিনমান, এটা দুটামান, এইটো আপুনি কওক। মই এটা কথাই ক'ম মানে বস্তুটা হ'ল মানে COVID-19 আজিলৈকে চলি আছোঁ, যেনেকৈ ষ্টেটত যেনেকৈ ৱাৰ্ডাৰ দিছোঁ, ছাৰৰ ৱাৰ্ডাৰ চলি আছে। বৰ্তমান হ'ল কি মানে চেকিং, এতিয়াতো ছাৰৰ ওপৰত চেকিংহে চলি আছে। চেকিংটো হ'ল মানে বস্তুটা হ'ল মানে মানুহ চাই পেলাই
চেকিং কৰি আছে মানে কিছু মানুহ চেকিং নকৰে আৰু নকৰে दा मा बेबस्था लागोन नोंथां आं बे बेबस्थाखौनो लागोन माने बुस्थुआ जाहैबाय मा सानदों जेनाखि दा फरेस्टरिटि सोलिगासिनो दं बेंटल एरियायाव जेनाखि सोलिदों थासारि दुंहाव थासारि बे बुस्थुखौ माने हाई लेभेलाव लांनो हायोबा आं मोजां मोनगोन আপোনালোকে কি